বিজ্ঞান কেন্দ্ৰইনো লখিমপুৰৰ ৰাইজৰ কাৰণে কি কাম কৰি আছে, মহিলাসকলৰ কাৰণে কেনেকুৱা সুবিধা দিব পাৰে, যুৱকসকলৰ কাৰণে কি দিব পাৰে, মই সেই বিষয়ে আজিৰ এই আমাৰ বিজ্ঞানী আৰু যি আমাৰ ৰাইজৰ সহযোগত এই অনুষ্ঠান কৰিছোঁ মত বিনিময়, তাত তেখেতৰ মত ব্যক্ত কৰিছোঁ। ডক্টৰ প্ৰদীপ মন্দিৰ। থেংক ইউ ছাৰ। কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে আমাৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰই বহুখিনি কাম কৰা হৈছে। যিহেতু ইতিমধ্যে আপোনালোকক জনাইছে বা আপোনালোকেও জানে যে যিকেইটা আমাৰ ফ্লাড এফেক্টেড এৰিয়াৰ কাৰণে ছাবমাৰ্জেণ্ট টলাৰেণ্ট ৰাইচ ভেৰাইটি, যিখিনি আমাৰ বানপীড়িত অঞ্চলৰ কাৰণে ধানৰ জাত, সেই জাতকেইটা ইতিমধ্যে আপোনালোকৰ এই অঞ্চলত পপুলাৰিটি পাইছে, জনপ্ৰিয়তা পাইছে। জিলা কৃষি বিষয়াৰ দায়িত্ব যোৱা ডিচেম্বৰ মাহত লোৱাৰ পিছৰ পৰাই মই এইকেইটা এৰিয়াত মই অহা নাছিলোঁ। আজি প্ৰথম মই ইয়াত আহিছোঁ আৰু খুব ভাল লাগিছে আপোনালোকৰ সৈতে মুখামুখি হ'বলৈ পাই। আৰু মই এইটো সুখী হ'ম যদি আপোনালোকৰ কিবা যদি ক'ব লগা থাকে বা অসুবিধা কৃষি বিভাগৰ ফালৰ পৰা যদি আপোনালোকে পাইছে, যদি পোনপটীয়াকৈ আপোনালোকে মোক যদি প্ৰশ্ন কৰে তেতিয়াহ'লে মই বেছি আনন্দিত হ'ম। এতিয়া সকলো ৰাইজৰ হৈ আদৰণি সমিতিৰ হৈ আহক, সকলোৱে তেখেতক আদৰণি জনাওক। ধন্যবাদ। মই এতিয়া পাৱৈ ডাঙৰীয়াক দুআষাৰ ক'ব বৰ্ণনা কৰিছোঁ। কমৰুক চদং ৰাইজা শালমৰা তিনিআলিৰ মুৰং অকুমৰ বাকৰিত মাণ্ডলিক লখিমপুৰ কৃষি গৱেষণা কেন্দ্ৰ আৰু কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা পথাৰ দিৱসৰ মঞ্চত আজি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা আমাৰ মিলি ছাৰ আৰু মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰবাল ছাৰ, লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক আমাৰ সন্দিকৈ ছাৰ, বহুত পুৰণি, বহুত দিনৰ পৰা লগ পাওঁ, আৰু ডিব্ৰুগড় কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা আমাৰ ডাক্তৰ মৃণাল ছাৰ, সকলোকে আজি এই পথাৰ দিৱসত লগ পাই মই আনন্দিত হৈছোঁ। মই আচলতে ইয়াৰ আগতে কাহানিও পথাৰ দিৱসত মই গৈ পোৱা নাই। আজিকালি কি হৈছে মানে সংগ্ৰামৰ লগতে মিচিং যি জাতীয় সংগঠন, তেওঁলোকে জীৱন জীৱিকাৰ ওপৰত এলানি মানে কৰ্ম লৈছে। সেই অনুপাতে মোৰ লগত চিনাকি হৈছিল কনক নৰয় এই অঞ্চলৰে। তেখেতে মোক এই পথাৰ দিৱসলৈ আহিবৰ কাৰণে অনুৰোধ জনালে, আৰু এই পথাৰ দিৱসত আহি যিহেতু আমি খেতিয়ক মানুহ সেইকাৰণে ভাল পাওঁ, সেইকাৰণে মই আহিলোঁ। আমি যেতিয়া জীয়াই থাকিম তেতিয়া তাক জীৱন বুলি কয়, আৰু সেই জীৱনটো জীয়াই থাকিবৰ কাৰণে তিনিটা প্ৰধানকৈ বস্তু আমাৰ প্ৰয়োজন হয়: অন্ন, বস্ত্ৰ আৰু বাসস্থান। এই অন্ন, বস্ত্ৰ, বাসস্থানক নিয়াৰিকৈ পৰিপাটিকৈ চলাই নিবৰ কাৰণে একোটা বৃত্তিৰ প্ৰয়োজন হয়। সেই বৃত্তিটো কৃষি হ'ব পাৰে, মিস্ত্ৰী হ'ব পাৰে, পশুপালন হ'ব পাৰে, কাপোৰ কানি বব পাৰে, বিভিন্ন ধৰণৰ ইয়াত একোটা বৃত্তি লয়। এই বৃত্তিবিলাকৰ ভিতৰত আটাইতকৈ উত্তম বৃত্তিটোৱে হৈছে কৃষি। আৰু এই উত্তম বৃত্তিটো এইকাৰণেই মই কৈছোঁ, যিহেতু স্বয়ং ভগৱানে তিনিটা ৰূপত কৃষক অৱতাৰ লৈছিলে। শ্ৰীকৃষ্ণৰ ৰূপত গুৰুৱাল লৈছিলে, শিৱ অৱতাৰত খেতি কৰিছিলে, পাৰ্বতীও ঘূৰাই আনিব পৰা নাছিলে। ঠিক তেনেকৈ
স্বয়ং নাৰদ ঋষিয়েও এজন কৃষকৰ ওচৰতে শৰণ লৈছিলে। গতিকে কৃষি এটা খুব পবিত্ৰ বৃত্তি আৰু এই বৃত্তিটো খেতিয়কসকলক আগবঢ়াই নিবৰ কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ন তথ্য উদ্ভাৱন কৰি আমাৰ মাজলৈ বিলাই দিছে আৰু সেইবিলাকক আমি অৱহেলা কৰিব নালাগে। সেইবিলাকৰ জৰিয়তে আমি আমাৰ যিখিনি পৌৰাণিক কৃষি পদ্ধতি, এই পদ্ধতিবিলাকক যদি আমি আধুনিকীকৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষিৰ ক্ষেত্ৰত আমি সকলোৱে সফলতাৰ মুখ দেখিম। 2006 চনত কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে জড়িত হৈ আছোঁ। আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ন তথ্য, সূক্ষ্ম কিছুমান ট্ৰেইনিং, প্ৰশিক্ষণ, এইবিলাকৰ জৰিয়তে মই আৰু ইনস্পায়াৰ হৈছিলোঁ। ইয়াৰ পৰা আৰু অলপ কিবা কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ। তেনেকৈ কৰিবলৈ যাওঁতে এদিন মই সৰু কৃষক আছিলোঁ, এতিয়া মোৰ এখন 25 বিঘা এখন সমন্বিত কৃষি প্ৰশিক্ষণ, য'ত এনিমেল হাজবেণ্ডেৰী, ফিচিকালচাৰ, হৰ্টিকালচাৰ আৰু চেৰিকালচাৰ গোটেই ছেক্টৰকেইটা আছে। গতিকে কৃষিৰ ক্ষেত্ৰত আমি যদি সমন্বিত পদ্ধতিৰে খেতি কৰিব পাৰোঁ আৰু অকণমান যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ, তেতিয়াহ'লে আমি মাষ্ট বি সফল হ'মেই। কৃষি হৈছে সভ্যতাৰ প্ৰথম খোজ। কৃষি কৰা মানে তেওঁ নজনাকৈ ইমান ডাঙৰ সামাজিক কাম কৰি আছে, তেওঁ নামঘৰ নগ'লেও হয় বুলি ক'ব পাৰি। সেইকাৰণে কৃষি এটা পবিত্ৰ কৰ্ম। গতিকে এই কৃষি বৃত্তিটো আমাৰ আজি ইয়াতে গোটেইখিনি মিচিং সমাজ আছে। মিচিং সমাজত কি আছে? মুলুক মিচিং টানিয়ে আপোন ছেক্টৰিং মুলুকলে মাজত আপোনাৰ মিচিঙে ব'ব পাৰে, হেণ্ডলুম টেক্সটাইল মিচিঙৰ হাতত আছে, ফিচিকালচাৰটো মিচিঙৰ হাতত আছে, এগ্ৰিকালচাৰটো আছে, এনিমেল হাজবেণ্ডেৰীটো মিচিং মানুহৰ হাততেই আছে। আমি জন্মগত হিচাপে সেইবিলাক পাই আহিছোঁ, কিন্তু এইবিলাকৰ আধুনিকীকৰণ আমাৰ মাজত সম্পূৰ্ণৰূপে হৈ উঠা নাই। গতিকে এনেকুৱা এটা পিছপৰা অঞ্চলত আজি মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ তথা কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত যি অনুষ্ঠান ইয়াতে পাতিলে, এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক এটা নতুন বাৰ্তা দিবলৈ গৈ আছে। গতিকে এই বাৰ্তাটোকে সাৰোগত কৰি আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি গৱেষণা কেন্দ্ৰৰ লগত, কৃষি বিভাগৰ লগত যোগাযোগ কৰি আপোনালোকৰ যিখিনি কৃষি বৃত্তি, এই বৃত্তিটোক আগবঢ়াই লৈ যাওক। এই বৃত্তিৰ অবিহনে পৃথিৱীক বচাই ৰখাৰ আৰু কোনো উপায় নাই। ইয়াকে কৈ মই দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম। আপোনালোকে ভাল লগা পাইছে, তাৰ কাৰণে আমি আমাৰ জাপান সমিতি তৰফৰ পৰা সকলো